টাইপস অফ সাবজেক্ট সিঙ্গুলার সাবজেক্ট একবচনকৰ্তা প্লুৰেল সাবজেক্ট বহুবচনকৰ্তা ইংৰাজী বাক্যত সাবজেক্ট হল আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু এই সাবজেক্ট নহলে এটা বাক্য সম্পূৰ্ণ নহব পাৰে The singular subject মানে when subject refers to one person or one things that's called singular subject মানে singular subject মানে হল যেতিয়া সাবজেক্টে এটা বস্তু অথবা এটা এজন মানুহৰ বা এটা বস্তুৰ নিৰ্দেশনা কৰিব তেতিয়া তাক singular subject বুলি ক'ব যেনেকুৱা he I ram cow this it etc আদি এবোৰ হয় singular subject এতিয়া এটা উদাহৰণ হল he eat rice আৰু this is a playground ইয়াতে he হল সাবজেক্ট আৰু this হল সাবজেক্ট তো এটা সিঙ্গুলার সাবজেক্ট এবাৰ হল প্লুৰেল সাবজেক্ট মানে হল when subject refers to more than one person or more than one things that's called plural subject অর্থাৎ যে যদি কর্তাই এজনতকৈ বেছি বা এটা বস্তুতকৈ বেছি নিৰ্দেশনা কৰে যেনেকুৱা যে আমি তেখেত বা গৰুবোৰ চৰাইবোৰ এনেকুৱা নিৰ্দেশন যদি কৰে তেতিয়া হলে এটো প্লুৰেল সাবজেক্ট হ'ব কেইটামান এক্সাম্পল হল উই দে বাৰ্ডছ মেন এটসেট্ৰা তাৰমানে আমি হিহত চৰাইবোৰ আৰু মানুহসকল এটা বাক্য হল উই ইট ৰাইচ ইয়াতে উই মানে আমি হল বহুবচন সাবজেক্ট আৰু দে মানে আমি বহুবচন সাবজেক্ট ইয়াতে আছে দে প্লে ফুটবল